নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আৱাৰ চেনেল। বোলো নমস্কাৰ, আশা কৰিছোঁ হেল্ল' নমস্কাৰ পাহৰিছোঁ থাকোঁ। মানে আশা কৰোঁ আপোনালোকে মিছ কৰিছে আৰু বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই। আৰু এতিয়া আজি মানে কি এতিয়া অফিচত আহিছোঁ, যিহেতু বহুতখিনি কামো আছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। নিশ্চয় ভিডিঅ' দিম বাৰু, নতুনকৈ হেল্ল' নমস্কাৰতে যিমানখিনি পাৰোঁ ভিডিঅ' দিম। আৰু এতিয়া মানে কি আমাৰ লগৰবিলাকৰ লগত অকণমান মানে এনজয় কৰিব হৈছে। এনজয় মানে কি মানে অফিচৰ আৰু লগৰবিলাকে শনিবাৰ দেওবাৰ পালে যিহেতু ফুৰি আহি ইয়াতে আমি আৰু ফুৰিছোঁ। আৰু এইখন চাওক, পুৰা ৰিজৰ্টত আহি গ'লোঁ। আপোনালোকক দেখাই আছোঁ ৰ'ব চুইমিং পুলত কি হৈ আছে। ইহঁতে মোক কৈছে মই বোলে তেলেগুত কথা পাতিব লাগে। বাৰু ঠিক আছে। সিহঁতৰ কি জোচ! মানে আমাৰ টিমত এটাই ভাল কি আমাৰ টিমত ছোৱালী নাই, চব ল'ৰা। পুৰা আছে, এনজয় কৰি আপোনালোকক দেখাই আছোঁ ক'ত কি হয় এতিয়া। আৰু ৰিজৰ্টখনো বাৰু দেখাই আছোঁ, পুৰা ফাৰ্ম হাউচ। মানে ইয়াতে মানে ধনী ধনী মানুহবিলাকে কি কৰে, ফাৰ্ম হাউচবিলাক খুলিলে একদম দূৰ দূৰৰ গাঁৱৰ এখনত আহিছোঁ। এইফালে ফাৰ্ম হাউচ আৰু লগৰবিলাক আহিব, দেখাই আছোঁ বাৰু। অলপ আছে চপ্পৰা ব্ৰ দাদা কিন দাদা টাইম পুৰা ইয়াতে আছে পুৰা। একদম পুৰা কুকুৰা চুকুৰাও পুহি থৈছে। এতিয়া আকৌ চুইমিং পুলত এবাৰ যাওঁ আৰু আপোনালোক লোকেশ্যনবিলাক দেখাই আছোঁ ৰ'ব। এইবিলাক যে গছ বা, আৰু ইয়াতে নেমুৰ গছ, নেমু মাংস চাংসৰ লগত খাব লাগিব মানে। পুৰা ফাৰ্ম হাউচৰ পৰা আহিলোঁ। আহি মানে লগৰটোৰ কাৰণেতো কিবা এটা আনিব লাগিব, সেইকাৰণে এইটো ফাৰ্ম হাউচৰ পৰা মাৰি লৈ আহিলোঁ। তাৰপিছত লগৰটোক দিওঁ, বাবা ইছ বা ড্ৰিম চোৱা, এখন ড্ৰিম লৈহে শুৱেই। কিহত ড্ৰিম পাইছে? ঐ অজয়, পাৰ্টি যাব লাগিব, উঠ। ইয়াক মানে নিম বুলি কৈছিলোঁ, ইয়াক নিনিলোঁ, গতিকে ইয়াতেতো কিবা এটা কৰি দিব লাগিব। সেইকাৰণে ভাবিছোঁ ইয়াতে ছাতি তাতি টনি দিওঁ। ৰ তই যাবি, ইমান দুখ নকৰিব পাই। ইমান দুখ কৰিলে কেনেকৈ হ'ব? এইটো কেনেকৈ মাৰে, কেনেকৈ খোলে, হে হৰি ৰাম। ঐ উঠ তোৰ কাৰণে কি লৈছোঁ চা, গিফ্ট। এইটো ক'ত ভৰাই থাকিব পাৰিবি, এইফালে ভৰাই এই উঠ গোটেই পাৰ্টিৰ কাৰণে কি বস্তু লৈছোঁ তো চা। এইটো চা, ছাতি কি মজা ছাতি। টনি বহি থাক টনি ল এইটো। আইচ দেখিলি ৰিজৰ্টৰ ফিল আহিছেনে? এইটো লৈ শুই থাক। ইয়াক এনেকৈ মানে ইয়াক নিম বুলি কৈছিলোঁ, যিহেতু মানে নিয়া নহ'ল। তোক চা কেনেকুৱা, মই যি হ'লে তোক মই সুবিধা কৰি দিছোঁ নে নাই? ই অলপ দুখ কৰি আছে। হা বেঙেনা নহয়, তো ছাতি ৰিজৰ্টত শুৱাই থৈ দিছোঁ। তোক ধেমালি নেকি? চা তোক ৰিজৰ্টত শুৱাই থৈ দিছোঁ। এই চা, তোক যি হ'লেও মই তোক লৈ গৈছোঁ নে নাই ক? মানে কি হৈছে বন্ধুহঁত, ইয়াক নিম বুলি কৈছোঁ নাই, ইয়াত অলপ দুখ কৰি থকাতকৈ ছাতিটোৱে লৈছোঁ। ৰুমৰ ভিতৰতে ইয়াৰ ৰিজৰ্টৰ ফিল দিছোঁ। পানী ঢালি দিম নেকি? হা পানী ঢালি দিওঁ, পুৰা চুইমিং পুলৰ ফিল্ডটো পাবি। এনেকৈ শুই থাক বোপাইও, এনেকৈ শু। আৰু বাকী যিয়ে নহওক বন্ধুসকল, মানে আহিলোঁ, বহুত বেছি ভাল লাগিল লগৰবিলাকৰ লগত গৈ কিনে। আৰু আপোনালোককো দেখালোঁ। মানে ডেইলি ভ্লগ দিম বুলি কৈছোঁ যে বিৰাট কষ্ট হয় এই ডেইলি ভ্লগ, বুজি পাইছোঁ এতিয়া। কিন্তু তথাপি বাৰু কিবা নহয় কিবাকৈ সৰুকৈ হ'লেও দিব চেষ্টা কৰি আছোঁ, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদখিনি লৈ। আৰু লগতে মানে তুমিও চোৱা মই তোমাক নোকোৱাকৈ, মানে তেওঁক নোকোৱাকৈ আজি গ'লোঁ। নহ'লে মানে যাব নিদিয়ে, বিয়াৰ পিছত ক'তো যাব নিদিয়ে অকলে, বেলেগ বস্তু। ইয়াৰ কি বাবা, জুচ চুচ খাই ল। এই তোৰ পাৰ্টি, এইবিলাক চব খা। ভালকৈ দিব শুনা, একো নাই, মোক কোনো ছোৱালী নাই, অকল ল'ৰা। আমি মানে লগৰবিলাকে গৈছিলোঁ, সেইকাৰণে পাৰ্টি মানে সেয়াই আৰু অলপ চুইমিং পুলত ফূৰ্তি কৰি আহিলোঁ। আৰু বেয়াও লাগিছে, কাৰণ যিহেতু মানে প্ৰতিদিনে এওঁ থাকিলে যোৱা হয়, কিন্তু এওঁ এইবাৰ নাই, গতিকে অলপ দুখো লাগিছে। এওঁক মই হেৰিত লৈ যাম না, এইটো বৰেক মই ডুবাই, থাইলেণ্ড চব লৈ যাম, তই চিন্তা কৰিব নালাগে। আৰু তুমি যদি চাই আছা, তুমি এটা কাম কৰা, কাপোৰ কানি পিন্ধি পুৰা ৰেডি হোৱা। মই তোমাক টিকেট কাটিম, থাইলেণ্ড, ডুবাই, গোৱা একেলগে আকৌ ফুৰি আহিম। এইবাৰ ৰাছিয়া নাই, এইবাৰ অকল তুমি আৰু মই পুৰা ফুৰি আহিম, চিন্তা নকৰিবা। ৰুমত থকাটোকে মোক নিনিলে আৰু বৌ ঘৰৰ পৰা লৈ যাম। মই এনেকুৱা বুলি ভাবিছ নেকি ভাই? মই সঁচাকে কৈছোঁ, কিন্তু মই লৈ যাম। মই চাবি, কিন্তু মই টিকেট কাটি দিম চবৰে, তহঁত নগলি চাবি। কিন্তু মই এতিয়া কিন্তু টিকেট কাটি দিম। পেকিং কৰ। আৰু তোমাকো কৈছোঁ, মই টিকেট কাটা একদম ফিক্স হৈ গৈছে।
ক'ত যাবা খালি তুমি মানে তুমি কলি হ'ল মই কলি হ'ল বাৰু বাকী যিহেতু বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব লাইক কৰি ক'বলৈ শ্বেয়াৰ কৰি ক'বলৈ নাপাহৰিব আৰু সদায় দি থকা মৰম চেনেহৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু যিবিলাকে চেনেলটোত নতুনকৈ আহিছে সেই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে মোৰ ফালৰ পৰা হেল্ল' নমস্কাৰ আৰু শেষত জয় অসম ফ্ৰেণ্ডছ লাভ ইউ বাই বাই ভাল ভাল ভিডিঅ' আহি আছে অকণমান মানে অফিচৰ এতিয়া নতুনকৈ আহিছোঁতো প্ৰথমতে সেইকাৰণে অলপ কামবিলাক চলি আছে মজা ভিডিঅ' আহিব বহুত ডেঞ্জাৰ ভিডিঅ' আহি আছে শনিবাৰ দেওবাৰ এটা শ্বুট কৰিম এটা আল্টিমেট এটা হ'ব এটা মানে ইয়াৰে মানুহৰ লগত কি হৈ দেখা যাব নে কি কয় তো বাই বাই ফ্ৰেণ্ডছ লাভ ইউ বাই বাই গুড নাইট